নমস্কাৰ ৰাইজ আজি মানে আমি চাবলৈ যাওঁ কাইনেটিক গ্ৰীণ মানে কাইনেটিক নামৰ ৱৰ্ডটো আপোনালোকে বহুতে চাগে ৰিলেট কৰিব পাৰিছে যিসকলে ছায়েন্সত পঢ়িছিলে বা নৰ্মেলিও শুনিছে মানুহে কাইনেটিক এনাৰ্জি বুলি মই পাহৰি থাকিলোঁ কাইনেটিক গ্ৰীণ নে এনাৰ্জি গ্ৰীণ বুলি আছিলে তো কাইনেটিক গ্ৰীণ চাবলৈ যাওঁ ব'লক আজি কিনো বস্তু কাইনেটিক গ্ৰীণ তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰ'দ এনেকুৱা দি আছে নাই মানে ইয়াতে বহি টেঙা খাবলৈ মন গৈ আছিলে আৰু ঘৰত আপোনালোকে কোনে কোনে টেঙা খালে বাৰু জনাবচোন আৰু কি টেঙা ওলালে এতিয়ালৈকে ফাইনেলি গা পা ধুই মেলি আজি তো ব'লক এতিয়া চিধা তাতে লগ পাম আৰু নাই এই এটা বস্তু চাওকচোন এই বেটেৰী ৰিক্সা চালকবোৰ দেখিছে ছাইডত বাইক আছে কিন্তু তেওঁ মানে নিজৰ ৰিক্সাখনে মানে মোৰ ৰিক্সাটোহে বেছি স্পীড যাব ভ্ৰুম ভ্ৰুম এনেকুৱা মানে অলপ আৰু অৱশ্যে আজি ৰিক্সাৰে প্ৰমোশ্যন কৰিব গৈ আছোঁ আৰু এইপিনে দেখিছে আগফালে এটা ৰিক্সা একদম পূৰা ৰেচ লগাইছে একদম এই কোন জিকে F1 কাৰ একদম মানে ফাইনেলি আহি পালোঁ সেইখন হৈছে কাইনেটিক গ্ৰীণ তো ব'লক এতিয়া সোমাই চাওঁ আহি পালোঁ কাইনেটিক গ্ৰীণ এই চুলি তুলি বৰবাদ হৈ যায় হেলমেট পিন্ধিলে তো প্ৰমোশ্যন ভিডিঅ' বনাবলৈ গৈ শৰ্মাক লগ পালোঁ আৰু ইয়াৰ পৰাই কিনিছে এইখন ইয়াৰ বেটেৰী ৰিক্সা আৰু ইয়াৰ জুবিনদাৰ ফটো লগাই লৈছে আৰু এই মানুহটো অলপ কি কইনাবিলাক যেনেকৈ লাষ্ট কৰে তেনেকুৱা লাষ্ট কৰিব ধৰিছে দেখিছেনে আৰু এতিয়া যাম আমাৰ ইয়াত দাদা এজন আছে তেওঁৰ নামটো হৈছে আতিফ আহমেদ আৰু তেওঁক লগ কৰি কিনে বস্তুবোৰ আমি জানিম কেনে কি হয় কি নহয় কিমান ডাউন পে'মেণ্টত ওলায় তো বহুতে ল'ম ভাবি আছে আৰু যিহেতু এইটো বহুতে ভাল মানে বিজনেছৰ ক্ষেত্ৰত বেটেৰীখন লৈ কিনে চলোৱা আৰু লগতে ফাৰ্মাৰ্চৰ কাৰণেও বস্তু আছে যিহেতু আপুনি দেখিছে তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দাদা লগ পাইছোঁ এইজনী হৈছে দাদা তেওঁ হৈছে ইয়াৰ মেনেজাৰ আৰু তেওঁ আপোনাক জনাই দিব যে দাদা ইয়াতে একদম কমৰ পৰা কিমান কমত মানে বেটেৰী ৰিক্সাখন পাব পাৰিব ইয়াত বেটেৰী ৰিক্সা লিথিয়াম বেটেৰীখন আৰু এইখিনিৰ পৰা মই ডাবিং কৰিবলগীয়া হ'ল যিহেতু বাহিৰত এনেকুৱা গাড়ী চলাই আছে মানে একদম ৰাপত ভ্ৰেং ভ্ৰেং কৰি মেলি তো ডাবিং আৰু ইয়াত মানে আপোনাৰ বেটেৰী ৰিক্সা যদি আপুনি কিনিবলৈ যায় মিনিমাম ডাউন পে'মেণ্ট এতিয়া চাওক মডেল চাই কিনে ডাউন পে'মেণ্ট দিব লাগিব দেই কিন্তু মিনিমাম তেওঁলোকে লৱেষ্ট যদি উলিয়াইছে বোলে 45,000ত উলিয়াইছে আৰু এইফালে দাদাই আমাক দেখাব এটা বেটেৰী থকা আৰু 4টা বেটেৰী থকাৰ মাজত ডিফাৰেঞ্চটো কি এইটো তোমাৰ লিথিয়াম বেটেৰী এইটো 5 বছৰ ৱাৰেণ্টি আছে এটা বেটেৰী থকাটো এটা বেটেৰী ঠিক আছে মটৰ চাৰ্জাৰ কণ্ট্ৰলাৰ ৱাইৰিং যিমান কি আছে চবতে ৱাৰেণ্টি আছে আনকি বেৰিং পৰ্যন্ত ৱাৰেণ্টি অ'কে তাৰপিছত আহি গ'ল এইটো তোমাৰ মেজিক গিয়াৰ এইটো হৈ গ'ল মেজিক গিয়াৰ এইটো যেতিয়া মানে ফুল ৰোডত বোলে গৈ আছা আপ এটাত মানে উঠিবলৈ কাৰণে কষ্ট পাইছে তেতিয়া সেই গিয়াৰটো লগাই দিলে গাড়ীখন উঠি গৈছে ঠিক আছে তাৰপিছত এটা চুইচ আছে মহা চুইচ এটা আছে এই চুইচটো যেতিয়া মানে গাড়ীখন এবাৰ চাৰ্জ দিয়াৰ পিছত এইটো চুইচটো এই চুইচটো 15 ছেকেণ্ড প্ৰেছ কৰি ধৰি ৰাখিব লাগে তেতিয়া মানে কি হয় গাড়ীখনৰ চাৰ্জটো শেষ হৈ যায় শেষ হৈ যোৱাৰ পিছত 15 ছেকেণ্ড ধৰি ৰাখে 20 পৰা 25 কিলোমিটাৰ তুমি এক্সট্ৰা যাব পাৰিবা সঁচা চাৰ্জ নাথাকে বেটেৰীটো চাৰ্জ শেষ হোৱাৰ পিছত কিন্তু 120 কিলোমিটাৰ চাৰ্জটো শেষ কৰিব নোৱাৰে চলাই এদিনত অ'কে এইটো তোমাৰ হৈ গ'ল 4টা বেটেৰী থকা ঠিক আছে এইটো কয় লিড এচিড 4টা বেটেৰী থকা ইয়াত মানে এচিডটো চেক কৰি থাকিব লাগে প্ৰতি মাহে ভাল আৰু চেক কৰিব ঠিক আছে তাৰপিছত তোমাৰ আহি গ'ল ইয়াত মেজিক গিয়াৰটো আছে কিন্তু ইয়াত আকৌ সেই চুইচটো নাই আচ্ছা সেই চুইচটো ইয়াত নাইকিয়া 15-20 কিলোমিটাৰ 25 কিলোমিটাৰ যায় যে এক্সট্ৰা সেইটো নাইকিয়া ঠিক আছে গতিকে ইয়াৰ দামটো কম আছে ইয়াৰ দামটো আছে তোমাৰ 2,09,000 টকা দাম আছে 2,20,000 টকাত আমি দিব পাৰিম 5 বছৰ ৱাৰেণ্টি আছে এইটো ভাল আৰু অন্য বেটেৰী ৰিক্সাৰ নিচিনা মানে ইমান ঢুকাই নাথাকে গাড়ীত বহিলে যিটো মানে আৰাম সেইটো আৰাম পোৱা যায় এইটো হৈ গ'ল তোমাৰ লিথিয়ামৰ একদম হাই পাৱাৰৰ বেটেৰী একদম ভাল কোৱালিটিৰ বেটেৰী ইয়াত লাগি আছে ঠিক আছে ইয়াৰ ৱাৰেণ্টি আছে 3 বছৰ ৱাৰেণ্টি আছে গাড়ীৰ দামো কম আৰু গাড়ীখন চেঞ্চৰ মজবুতটো বহুত ধুনীয়া মজবুত ফিনিচিংটো ভাল কাইনেটিক গ্ৰীণ ঠিক আছে চাইনিজ কোম্পানী নহয় ব্ৰেণ্ডেড মাল ঠিক আছে আৰু ইয়াৰ ৱাৰেণ্টি তোমাৰ 3 বছৰ আছে চাৰ্জাৰ মটৰ কণ্ট্ৰলাৰ আনকি ৱাৰিং পৰ্যন্ত সব ৱাৰেণ্টি আছে ঠিক আছে ইয়াৰ দাম তোমাৰ 190 পৰা ষ্টাৰ্ট পাই যাব
চেষ্টা কৰিলোঁ মানে যিমান পাৰোঁ নইজখিনি আঁতৰাবলৈ। তো যিকেইটা মেইন ক্লিপ আছে সেইখিনিৰ পৰা নইজখিনি আঁতৰালোঁ আৰু বাকীখিনিৰ পৰাতো এইখিনি দি লাভ নাই। এইখিনিত বছ ডিটেইলছখিনিহে দি আছিলোঁ ক'ত কি আছে কি নাই। দাদা আপোনালোকৰ ইয়াতে মানে ছাৰ্ভিচিঙো কৰা হয় ন? ইয়াত ছাৰ্ভিচিং কৰা হয়। ইয়াতে বেক চাইডে ছাৰ্ভিচিঙো কৰা হয়। তাতে এই শৰ্মা গাড়ীটো তাতে ছাৰ্ভিচিং কৰি আছে। মই অলপমান দেখাই মেলি দিছোঁ। আৰু এনেকৈ ডিলাৰটো বেক চাইডে গ'লে আপোনালোকে পাব ছাৰ্ভিচিং চেণ্টাৰ। এইফালে ছাৰ্ভিচিং চলি আছে। দাদাজনে এনেকৈ শুই পিনে ছাৰ্ভিচিং কৰি আছে। আৰু এইফালে মালিকটো এনেকৈ শুই মেলি এয়া কি কৰি আছে মানে ইয়াক কি ক'ম আৰু জীয়াই আছে নে? ইয়াতে এনেকৈ ছাৰ্ভিচিং কৰা হয় চাব পাৰে। আৰু এইখন সেইখনেই মডেল যিটো অলপ আগত এতিয়া দাদাই যে দেখালে আমাক, সেইটোৱে মডেল হয়। সেইটো আমাৰ শৰ্মাই কিনিছে। সি শুই আছে বৰ্তমান। আৰু ইয়াতো সেয়া চুইচটো আছে দেখিব পাৰিছেনে? এইটো যিসকলে ল'ম বুলি ভাবি আছে তো আহক ইয়াতে। আৰু ডিছক্ৰিপশ্যনত নাম্বাৰ চাম্বাৰটো দিয়াই আছে। আৰু দাদাক ফোন কৰক আৰু আপোনালোকে পাই যাব। আৰু ইয়াতে বা এজন আছে। তো বাজনক অলপমান সোধোঁ কিমান কি টাইম হ'ল নহয়। তো বা আপোনাৰ ইয়াতে কৰা কিমান টাইম হ'ল? ইয়াতে আপোনাৰ অপেনিং হোৱাও বেছি দিন হোৱা নাই, ত' মোৰ বেছি দিনো হোৱা নাই, খুব কম দিন হৈছে, এমাহমান হৈছে চাগে। প্ৰায় এমাহমান মানে কেনেকুৱা পাইছে কাষ্টমাৰ ৰিভিউ আপোনালোকে কেনেকুৱা পাইছে? ইয়াত কাষ্টমাৰ ৰিভিউ বহুত বঢ়িয়া হয়। লগতে ইয়াত একচুৱেলি কম দামত দি থাকে ন বস্তুবোৰ, সেইটো কাৰণে বহুত ধুনীয়াকৈ আহেও কাষ্টমাৰে আৰু লৈও যায়। আৰু কেতিয়াও ৰিভিউ মানে কেতিয়াও আমি বেয়া পোৱা নাই। ত' ইমানখিনি কাষ্টমাৰসকলৰ পৰা আমি ভালেই পাইছোঁ। আৰু যিহেতু বায়ে কৈছে ন কাষ্টমাৰ এই ভিডিঅ'টোত বস্তু এটা দেখাম চাবা দেই। এইটো আমাৰ শৰ্মাই কেনেকৈ জুপি মেলি চাই আছে চাওক। মানে ভিডিঅ'টো ওলাব ক'লে লাজ কৰে আকৌ। আমাৰ একো বেয়া পোৱা নাই তো আহক ইয়াতে। আৰু বেলেগ প্ৰুফ কি দিম? ইয়াত থকাজনে প্ৰুফ দিলেই যে বুলি কাষ্টমাৰ কোনো বেয়া চেয়া পোৱা নাই। তো আহক। আৰু যিহেতু মোৰ শৰ্মা এটাই কিনিছে ন, মানে বহুতে দেখিয়ে থাকে তাক বেটেৰীৰ ঘূৰি পৰা। তো সিও মানে কিনিছে, ইয়াৰ পৰাই কিনিছে। আৰু সিও কোনো প্ৰব্লেম পোৱা নাই। আৰু বহুতবাৰ ময়ো দিছোঁ গাড়ীখনত। তো আহক লৈ লওক। আৰু তাৰপৰা ইণ্টাৰভিউটো ল'লোঁ। বা ভাগৰ নামটো নিলোঁ। কৈ দিয়কচোন বাৰু আপোনাৰ নামটো। মোৰ নামটো মিছ শামীম বেগম আৰু মই শিৱসাগৰৰে বাসিন্দা। ঠিক আছে বাৰু, আকৌ লগ পাম। ঠিক আছে। শ্বুট কৰা হৈ গ'ল তাত। আৰু শ্বুট কৰি মেলি আহিলোঁ অলপমান জংঘলৰ ফালে। মানে এইটো নপুখুৰী বুলি কয়। এইবোৰ বহুতে দেখিছে চাগে, ইয়াত শ্বট বহুত আগতে লৈছোঁ। আৰু আহি কেনে ইয়াতে মানে কেইটামান শ্বৰ্টছ লৈছিলোঁ, যিবোৰ আপোনালোকে শ্বৰ্টছত দেখা পালেই হ'বলা। আৰু হৈ গ'ল ভিডিঅ'টো আজি ইয়াতে সামৰোঁ। আৰু তো যদি ভিডিঅ'টো ভাল লাগিল তেন্তে সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো লগ পাম বেলেগ এটা ভিডিঅ'ত।